হয় বন্ধু বান্ধৱীসকল লাখ লাখ মানুহক চৰকাৰে প্ৰদান কৰিব টকা তাৰ কাৰণে এইখন ফৰ্মটো আপোনালোকৰ ফিল কৰিব লাগিব আপোনালোকক আগৰ ভিডিঅ'ত নিশ্চয় সম্পূৰ্ণকৈ দেখাইছোঁ চ' বন্ধু বান্ধৱীসকল এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপুনি ফৰ্মটো কেনেকুৱাকৈ ডাউনলোড কৰিব ফৰ্মটো ডাউনলোড কৰাৰ কাৰণে ইয়াতে চাওক এটা অপশ্যন দেখা পাইছে ডাউনলোড আপুনি ডাউনলোড বটনত ক্লিক কৰিব যেতিয়া আপুনি ডাউনলোডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ ওচৰত ফৰ্মটো ডাউনলোড কমপ্লিট হৈ যাব হয় বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকৰ ফৰ্মটো ডাউনলোড কমপ্লিট হ'বলৈ দিয়ক তাৰপিছত আপোনালোকক সম্পূৰ্ণকৈ দেখাম যে আপুনি ফৰ্মটো কেনেকুৱাকৈ চাওক ইয়াতে অলৰেডি ফৰ্মটো ডাউনলোড হৈ গৈছে জাষ্ট মই ইয়াতে পিডিএফত অপেন কৰিছোঁ অপেন কৰাৰ লগে লগে ফৰ্মটো এনেকুৱাকৈ ডাউনলোড কমপ্লিট হৈ যাব চ' বন্ধু বান্ধৱীসকল আপোনালোকক আগৰ ভিডিঅ'ত নিশ্চয় দেখাইছিলোঁ যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে চাওক ফৰ অফিচ ইউজ এইখিনি কিন্তু অফিচৰ পৰা ইউজ কৰিব চ' বাকীখিনি কিন্তু আপোনালোকৰ নিজৰ ফিল কৰিব লাগিব এইখন ফৰ্মটো আপোনালোকৰ ফিল কৰিব লাগিব আৰু আপুনি ফৰ্মটো ক'তকৈ জমা দিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সবিশেষ জনাম চ' বন্ধু বান্ধৱীসকল প্ৰথমতে চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে চাওক লোন এপ্লিকেশ্যন ফৰ্ম চ' এইখন কোনখন ফৰ্ম আপোনালোকে ফৰ্মটো ক'ত জমা দিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ দেখাম প্ৰথমতে বলক আপোনালোক দেখাই আছোঁ আপুনি ফৰ্মটো কেনেকুৱাকৈ ডাউনলোড কৰিব আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপুনি চাৰ্চ কৰি mudra.org.in জাষ্ট এইখিনি লিখি আপুনি সার্চ কৰিব যেতিয়া আপুনি সার্চ কৰিব সার্চ কৰাৰ লগে লগে চাওক আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব এতিয়া আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত তলত দেখিব এনেকুৱাকৈ এটা লিংক আহি যাব www.mudra.org.in জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত চাওক এনেকুৱাকৈ এটা অপশ্যন আহি যাব চাওক ইয়াতে ডাউনলোড বুলি এটা অপশ্যন দেখা পাইছে আপুনি ডাউনলোড বটনত ক্লিক কৰিব যেতিয়া আপুনি ডাউনলোড বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ফৰ্মটো ডাউনলোড হৈ যাব হয় বন্ধু বান্ধৱীসকল এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ ইয়াৰ বিষয়ত সবিশেষ জনাই দিওঁ নমস্কাৰ এই মুহূৰ্তে অসমবাসী ৰাজ্যত জনাইছোঁ বিগ ব্ৰেকিং নিউজ হয় বন্ধু বান্ধৱীসকল লোনৰ প্ৰয়োজন হৈছে নেকি ঘৰতে বহি বেংকৰ পৰাই আপুনি লাভ কৰিব পাৰিব লোন হয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে আগতে এটা ফৰ্ম দেখা পাইছে সেইখন ফৰ্মৰ লোনখনেই হ'ল এইখন ইয়াৰ বিষয়ত আপোনালোকে সবিশেষ জানক কিয়নো ব্যৱসায় কৰিবলৈ অতি সহজতে আপুনি লাভ কৰিব পাৰিব 10 লাখ টকা কিন্তু 10 লাখ টকা আপুনি কেনেকুৱাকৈ লাভ কৰিব আপোনালোকক নিশ্চয় আগতে ফৰ্ম দেখাইছোঁ সেইখন ফৰ্মটো আপোনালোকৰ ডাউনলোড কৰি বেংকত গৈ জমা দিব লাগিব নে কি কৰিব লাগিব সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে বিনা আপোনালোকক চৰকাৰে দিব এই বৃহৎ পৰিমাণৰ ধন কি আঁচনিৰ ধনত পাব এই ধন হয় বন্ধু বান্ধৱীসকল 50,000 টকাৰ পৰা 10 লাখ টকালৈকে পাব এই ধন ৰাশি আবেদনৰ বাবে আপুনি দিব নালাগে কোনো ধৰণৰ মাচুল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত পাব এই ধন প্ৰধানমন্ত্ৰী মুদ্ৰা লোন 3 প্ৰকাৰৰ হয় বন্ধু বান্ধৱীসকল চৰকাৰে কিন্তু প্ৰধানমন্ত্ৰী মুদ্ৰাৰ আঁচনিটো 3 প্ৰকাৰত ভাগ কৰা হৈছে কি ভাগত ভগা হৈছে সম্পৰ্কে চাওক প্ৰথমতে শিশু লোনৰ বাবে আপুনি লাভ কৰিব পাৰিব 50,000 টকা হয় বন্ধু বান্ধৱীসকল প্ৰথম যেটো ভাগ কৰা হৈছে সেইখন ভাগত আপোনালোকে দিয়া হৈছে 50,000 টকা আৰু 5 বছৰৰ বাবে পাব এই 50,000 টকা আৰু দ্বিতীয় অৱস্থানত কিশোৰ লোনৰ অধীনত পাব 5 লাখ টকা হয় বন্ধু বান্ধৱীসকল যিখন দ্বিতীয়ত ভাগ কৰা হৈছে সেইটো হ'ল কিশোৰ লোনৰ বাবে আপোনালোকক চৰকাৰে প্ৰদান কৰিব 5 লাখ টকা আৰু তৃতীয় অৱস্থানত আপোনালোকে লাভ কৰিব পাৰিব তৃতীয় পৰ্যায়ত আপোনালোকে 10 লাখ টকা হয় বন্ধু বান্ধৱীসকল চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া পৰক আপুনি জানে নে কেনেকুৱাকৈ কৰিব এইখন লোনৰ বাবে আবেদন এতিয়াই আপুনি সম্পূৰ্ণকৈ জানক 24 বছৰৰ পৰা 70 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এই লোনসমূহ আৰু আপোনাক প্ৰয়োজন হ'ব পান কাৰ্ড আধাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ আৰু এই লোনৰ বাবে ফৰ্ম ডাউনলোড কৰিব লাগিব হয় বন্ধু বান্ধৱীসকল mudra.org.in ৰ পৰা আপোনালোকে কিন্তু ফৰ্মটো ডাউনলোড কৰিব লাগিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখাই দিছোঁ আপুনি ফৰ্মটো কেনেকুৱাকৈ ডাউনলোড কৰিব যদি আপুনি ফৰ্মটো ডাউনলোড কৰিছে তেনে ক্ষেত্ৰত আপুনি এতিয়া কি কৰিব চাওক এই ফৰ্ম ডাউনলোড কৰাৰ পিছত সকলো তথ্য উল্লেখ কৰক হয় বন্ধু বান্ধৱীসকল যদি আপুনি ফৰ্মটো ডাউনলোড কৰিছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ফৰ্মটো ফিল কৰক আৰু ইয়াৰ পিছতে আপুনি সমস্ত তথ্য জমা দিয়ক আপোনাৰ সমীপৰ বেংকত হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফৰ্মটো ফিল কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ওচৰে পাজৰে থকা বেংকত গৈ আপুনি জমা দিয়ক আপুনি ব্যক্তিগত বেংকত কৰিব পাৰে ইয়াৰ বিষয়ত আবেদন হয় বন্ধু বান্ধৱীসকল যদি ভাবিছে আপোনালোকৰ ব্যক্তিগত বেংকত গৈ আপুনি জমা দিব ফৰ্মটো তেনে ক্ষেত্ৰত আপুনি জমা দি লাভ কৰিব পাৰিব ধন আৰু বেংক কৰ্তৃপক্ষই সকলো তথ্য পৰীক্ষা কৰি আপোনাক প্ৰদান কৰিব লোন আৰু ব্যৱসায় কৰিবলৈ অতি সহজতে আপুনি লাভ কৰিব পাৰিব 10 লাখ টকা হয় বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো লাভ কৰিব আৰু কেনেকুৱাকৈ ফৰ্মটো ডাউনলোড কৰিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফৰ্মটো ফিল কৰিব নাজানে কেনেকুৱাকৈ ফৰ্মটো ফিল কৰিব লাগিব তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম হয় বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব
আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।